নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আসাম একাডেমি অফ মেথমেটিক্স গোলাঘাট ব্ৰাঞ্চে আয়োজন কৰা অসম গণিত উৎকৰ্ষ সাধন পৰীক্ষা 2021 কাৰণে প্ৰথমতে মই তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি ক্লাছ 8ৰ বিগত বৰ্ষৰ প্ৰশ্ন কাকতখন সম্পূৰ্ণভাৱে আলোচনা কৰিম। কেনেদৰে আমি উত্তৰসমূহ কৰিব লাগে, কেনেধৰণে আমি কৰিব লাগে, আমি সকলো উত্তৰখিনি আলোচনা কৰিম। আৰু তোমালোকে এই এনে ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো টিপি থবা, যাতে নতুন ভিডিঅ' আপলোড কৰিলে তোমালোকে তাৰ বাবে নটিফিকেশ্যন পোৱা। এতিয়া প্ৰথমে আমি এই 2019 চনৰ অষ্টম শ্ৰেণী ক্লাছ 8ৰ গণিত উৎকৰ্ষ সাধন পৰীক্ষাৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। প্ৰথমে আমি ইয়াৰ কুৱেশ্যনৰ পেটাৰ্ণ আৰু মাৰ্কছবোৰৰ কথা কৈছোঁ। ইয়াত এ গ্ৰুপত 20টা কুৱেশ্যন থাকিব আৰু প্ৰত্যেকতে থাকিব 2 নম্বৰকৈ। আৰু এইখিনি তোমালোকৰ চিলেবাছৰ পৰা আহিব। আৰু গ্ৰুপ বিত থাকিব 10টা কুৱেশ্যন আৰু তাত প্ৰত্যেকতে থাকিব 3 নম্বৰকৈ থাকিব গ্ৰুপ বিত। তাৰ পাছত এইখিনি আহিব ৰিজনিং, আৰু এই পৰীক্ষাবোৰ তোমালোকৰ মেথমেটিক্স অলিম্পিয়াড বা যিকোনো বেংকৰ পৰীক্ষা পাছত তেনেকুৱা কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকৰ সহায়ক হ'ব। আৰু যিখিনি তোমালোকৰ গ্ৰুপ চি আহিব, সেই গ্ৰুপ চিখিনিও তোমালোকৰ সেই 3 নম্বৰকৈ আহিব। আৰু গ্ৰুপ চিটোত 10টা কুৱেশ্যন থাকিব, তাত 3 নম্বৰকৈ থাকিব। মুঠতে তোমালোকৰ 100 নম্বৰৰ পৰীক্ষা। প্ৰথমে গ্ৰুপ এ আলোচনা কৰিছোঁ। প্ৰথম কুৱেশ্যনটো আছিলে এইটো এটা সমান্তৰিকৰ ABCDত এংগুল এ আৰু এংগুল বি সমদ্বিখণ্ডক দুডাল অ বিন্দুত পৰস্পৰ কটাকটি কৰিছে। এংগুল এ ও বিৰ মান হ'ব, ইয়াত আচলতে এই প্ৰশ্নটো দিছে। ইয়াত চাবা, এটা সমান্তৰিকৰ এযোৰ একান্তৰ এযোৰ সন্নিহিত কোণ, এযোৰ লগালগিকৈ লাগি থকা কোণ, সেই কোণবোৰ হৈছে সম্পূৰক, অৰ্থাৎ 180 ডিগ্ৰী। গতিকে তাৰ সমদ্বিখণ্ডক যেতিয়া কোণ দুটাৰ হ'ব, দুইটাৰ কোণৰ মানটো হ'ব 180 ডিগ্ৰী আধা। গতিকে দুটা কোণৰ সমষ্টি হ'ব 90 ডিগ্ৰী। গতিকে এই এংগুলটো মিলি 90 ডিগ্ৰী। গতিকে এটা ত্ৰিভুজৰ এংগুল চাম প্ৰপাৰ্টি মতে বাকী থকাটোৰ মান 180 বা 90 বিয়োগ কৰিলে 90 ডিগ্ৰী হ'ব, অৰ্থাৎ এ ও বিটো হ'ব 90 ডিগ্ৰী। গতিকে অপশ্যনটো হ'ব এংগুল চি, 90 ডিগ্ৰী, অপশ্যন চি। এতিয়া আহিলে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2, ABCD is a rectangle, the value of x, ABCD এটা আয়ত, xৰ মান ইয়াত এইটো দিয়া আছে। ইয়াত এটা আয়ত হ'বলৈ হ'লে এতিয়া এই এংগুলটো যদি 55 ডিগ্ৰী হয়, আয়ত হ'লেতো এই এংগুল এই বিন্দুটোৰ সৈতে এইটো 55 হ'লে এইটো 55 হ'ব। গতিকে এইটো যেতিয়া 55 হ'ব, এইটো 55 হ'ব 2 55 110। গতিকে এই ত্ৰিভুজটোৰ দুটা কোণৰ যোগফল হ'ল 110 ডিগ্ৰী। গতিকে 180 পৰা 110 বিয়োগ কৰিলে এইটোৰ মান হ'ব 70 ডিগ্ৰী। আৰু এইটোৰ মান যেতিয়া 70 ডিগ্ৰী হ'ব, এইটো ইয়াৰ বিপৰীত কোণটো x, গতিকে xৰ মান হ'ব 70 ডিগ্ৰী। গতিকে অপশ্যনটো ইয়াত বি আছে, 70 ডিগ্ৰী। গতিকে এইটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 3, after deduction 10% of the amount of a bill ₹3204 is left to be paid. The amount of the original bill is, এখন বিলৰ পৰা 10% হ্ৰাস কৰাৰ পাছত 3204 টকা পৰিশোধ কৰিবলৈ বাকী থাকিল। মুঠ বিলখন কিমান আছিল? ইয়াত যদি আমি চাওঁ, বিলৰ পৰা 10% হ্ৰাস কৰিলে, অৰ্থাৎ বিলখন যিমান আছিল তাৰ 10% হ্ৰাস কৰিলে 3204 টকা পৰিশোধ কৰিবলৈ বাকী থাকিল। মূল বিলখন হ'ব এইটো। আমি যদি চাওঁ, গতিকে ইয়াৰ 90% হ'ব 3506। গতিকে আমি সেই 95% ইকুৱেল টু যদি 3506 হয়, 3204, তেতিয়াহ'লে আমাৰ অপশ্যনটো হ'ব 3560। ইয়াৰ এনচাৰটো সেইটো মই কেনেকৈ কৰে মই দেখাই দিছোঁ। এতিয়া যদি মুঠ বিলখন যদি আমি x বুলি ধৰি লওঁ, গতিকে xৰ 90% ইয়াৰ কাষতে কৰি দিছোঁ, xৰ 90% সমান 3204। এইটো যদি কৰি চাওঁ, অৰ্থাৎ x পূৰণ 100/90 সমান 3204। ডেট ইমপ্লাইজ x ইকুৱেল টু 3204 ইনটু 100/90। অৰ্থাৎ এইটো হৰণ হ'ব। যেতিয়া হৰণ কৰিম, লবটো হৰটো লবত দি পূৰণ কৰিলে একেটাই পাম। এইটো 0 লগত 0 গ'ল। যদি 9ৰে এইটো আমি কাটো,
তেতিয়া আমি পাম 3 5 6 তাৰ পাছত এফালে 3 5 6 ৰ লগত 10 মাল্টিপ্লাই কৰিলো 3560 অপচন বি টো হ'ব শুদ্ধ নেক্সট কোৱেশ্চনটো factor of x square minus 4xy plus 4y square x square minus 4xy plus 4y square এটো আমি a minus b whole square ফৰ্মুলা যদি ভাঙো a square minus 2ac plus b square ফৰ্মত আছে তাৰমানে এটো ঠাইত x square minus twice x into twice y plus twice y whole square যদি কৰি পেলাও তেতিয়া আমাৰ এটো ফৰ্মত আহি যাব a minus b whole square অৰ্থাৎ x minus twice y whole square হ'ব x minus twice y whole square অৰ্থাৎ অপচন ডি তাৰ পাছতে আমি নেক্সট কোৱেশ্চনটো লৈ আহিম কোৱেশ্চন নম্বৰ 5 1 by x minus 1 equal to 2 by x minus 2 is satisfied by 1 by x minus 1 equal to 2 by x minus 2 হ'ব যেতিয়া এটো আমি দেখিম যে x equal to 0 0 2 কাৰণে শুদ্ধ হ'ব x equal to যদি 1 দিদো এটা তেতিয়া 1 by 1 into 0 1 by 0 হ'ব আৰু 2 to দিলো একে হ'ব only x দিলো to এটো satisfy নহব x equal to যদি 1 দিও এটো হৰত 0 হৈ যাব x equal to 2 দিলো হৰত 0 হৈ যাব যেটো স্ট্যান্ডার্ড ফর্মত নাহিব কিন্তু আমি যদি x অৰ ঠাইত 0 দিদো তেতিয়া 1 by -1 তাৰ মানে ইয়াৰ ভ্যালু হ'ব -1 আৰু এটো 2 by -2 আমি -2 ডিভাইড কৰিলে -1 পাম অৰ্থাৎ -1 = -1 এটো শুদ্ধ হ'ব গতিকে x = 0 অৰ্থাৎ অপচন ডি কোৱেশ্চন নম্বৰ 6 লৈ আহিছো এবাৰ কোৱেশ্চন নম্বৰ 6 আছে 4 5 9 কি 4 9 আৰু 10 প্ৰত্যেকৰে বিভাজ্য আটাইতকৈ সৰু বৰ্গ সংখ্যাটো 4 9 আৰু 10 গোটেইটা ডিভিজিবল হ'বলৈ হলে আমি 4 9 আৰু 10 ৰ এলসিএম লম আৰু 4 9 আৰু 10 ৰ এলসিএম ললে আমি দেখিম যে তিনটা এলসিএম 180 তোমালোকে কৰিছা বা 180 পাবা এতিয়া 180 টো এটো স্কয়াৰ নাম্বাৰ নহয় ইয়াৰ যদি আমি ফ্যাক্টৰ লওঁ তেতিয়া আমি দেখিম যে ইয়াৰ এটা ফ্যাক্টৰ হৈছে 900 যেটো এটা স্কয়াৰ নাম্বাৰ গতিকে ইয়াৰ অপচনটো হ'ব বি এটো তোমালোকে কৰি চাবা এলসিএম টো মই লৈ দেখাই দিয়া নাই ইয়াৰ এলসিএম টো 180 হ'ব হেতু তোমালোকে জানাই আৰু তাৰ আমি ফ্যাক্টৰ খিনি যদি লৈ গৈ থাকো তেতিয়া হলে ইয়াৰ লোৱেষ্ট ফ্যাক্টৰ 900 যেটো এটা স্কয়াৰ নাম্বাৰ নেক্সট আহিলে তো 5 এৰে মাল্টিপ্লাই কৰিলে পাম নেক্সট আহিলে which of the following rational number is greatest তলৰ কোনটো পৰিমেয় সংখ্যা ডাঙৰ ইয়াত যদি আমি মাইনাস চিনটো আমি নাথাকিলেতেন পজিটিভ হোৱাহেতেন আটাইতকৈ যেটো ভ্যালু সৰু হলহেতেন হেতুই এটা মাইনাস দিয়া লগালো কি ডাঙৰ হৈ যাব এটা যদি আমাৰ মাইনাস চিন নিদিয়ে তেতিয়া আমি দেখিম যে 23/33 টো obviously আটাইতকৈ এটো সৰু হলহেতেন কিন্তু যেহেতু নেগেটিভ সাইন নেগেটিভত যেটো আমি নিউমাৰিক্যাল ভ্যালুটো যদি আমি যেটো ডাঙৰ যেন দেখো তাৰ ভ্যালু সৰু যেটো সৰু যেন দেখো তাৰ ভ্যালু ডাঙৰ গতিকে এটো যেহেতু পজিটিভ হোৱাহেতেন এটো সৰু হলহেতেন গতিকে নেগেটিভ কাৰণে এই ভ্যালুটোৱে বাকিটাৰ তুলনাত ডাঙৰ -23/33 এটোই হ'ব শুদ্ধ অপচন কোৱেশ্চন নম্বৰ 8 what expression must be added to 1 minus x plus x square minus twice x cube to get x cube গতিকে এই 1 minus x plus x square minus twice x cube ৰ লগত কি যোগ কৰিলে x cube পোৱা যায় কি যোগ কৰিলে x cube পোৱা যায় হেতু কৰিবলৈ হলে আমি যেহেতু ইয়াৰ পৰা আমি কিবা এটা যোগ কৰিব লাগিব তেতিয়া আমি x cube পাম গতিকে ইয়াৰ মানটো উলিয়াবলৈ হলে আমি যেটো ফলাফল পাম তাৰ পৰা এই ৰাশিটো বিয়োগ কৰি দিব লাগিব তেতিয়া x cube পৰা যদি এই ৰাশিটো বিয়োগ কৰি দিম আমাৰ x cube minus twice x cube গতিকে মাইনাস আছে প্লাস twice x cube হৈ পেলাই twice x cube টাৰ্ম এটা থাকিব গতিকে twice x cube টাৰ্ম থকাটো c টো আছে গতিকে c টো হ'ব তথাপিতো চাই লওঁ পাছৰ গিটা আকৌ x square টো ইয়াত পজিটিভ আছে মাইনাস হৈ গলে minus x square এটো minus x square আছে তাৰছত minus x টো plus x হ'ব হেতু আছে 1 টো minus হৈ গলে -1 গতিকে অপচন সি টো শুদ্ধ হ'ব কাৰণ আমি গুটি ভালকে সম্পূৰ্ণ কৰি চাব লাগিব কাৰণ নান অফ দিস অপচন আছে এটো হয়তো হ'ব পাৰে হেতু কাৰণে আমি অংকটো অকল ফাৰ্স্ট টাৰ্মটো চাই পেলাই এৰি দি সম্পূৰ্ণ যদি কৰি চাও x কিউব পৰা এটো মাইনাস কৰিবা এটো ভ্যালু পাবা অপচন সি টো শুদ্ধ হ'ব নেক্সট আমি কোৱেশ্চন নম্বৰ 9 লৈ যাও if 5 men can build a wall in 12 days how many men can build it in 10 days পাঁচজন মানুহে যদি 12 দিনত এখন ওয়াল গাঠিব পাৰে 10 দিনত
দেৱালখন গাঁঠিবলৈ মানে ৱালখন গাঁঠিবলৈ কিমানজন মানুহ লাগিব 5 জনে যদি 12 দিনত গাঁঠিব পাৰে গতিকে যদি এজনে গাঁঠিলেহেঁতেন কিমান লাগিব 5 × 12 60 ডেজ লাগিলেহেঁতেন গতিকে যদি 10 দিনত ৱালখন গাঁঠে গতিকে 10 ৰে ডিভাইড কৰিলে হৈ যাব 10 ৰে যদি আমি 60 ক ডিভাইড কৰোঁ ছবাৰ যাব গতিকে এনসাৰটো হ'ব 6 অপচন ডি এটো তেনেই ইজি প্ৰশ্ন if f denotes the numbers of faces b denotes the numbers of vertices and e denotes the numbers of edges the Euler's formula is আমি এটো Euler ফৰ্মুলাটো পাইছো বহস লগৰ বাবে যদি f টো তলৰ সংখ্যা তাৰমানে কেইখন তল আছে বহস লগটোৰ ভিতৰ শীৰ্ষবিন্দু তাৰ শীৰ্ষবিন্দু কেইটা শীৰ্ষবিন্দু মানে যত কেইবাখনো সাৰফেসৰ লগ লাগিব যেটো সুক বুলি কোৱা হয় হেতু আৰু ইয়ে হৈছে কাখ তাৰ দুখন সাৰফেস যত লগ লাগে দুখন তল হেতুকে এজ বুলি কয় বা কাখ গতিকে হেতু আমি Euler ফৰ্মুলাটো পাইছো হেতু মতে v + f - e = 2 এটো হ'ব তাৰ পাছতে আহিলে কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 আছে যদি এটা আয়তীয় ঘনকৰ আয়তন 275 ঘন সেন্টিমিটাৰ আৰু ভূমিৰ কালি 25 বৰ্গ সেন্টিমিটাৰ হয় তেতিয়া আয়তীয় ঘনকটোৰ উচ্চতা হ'ব ইয়াত এই আয়তনটোক আমি ভূমিৰ কালিৰে হৰণ কৰিলে হ'ব 275 ক 25 ৰে ডিভাইড কৰি দিবা ভ্যালু পাবা 11 গতিকে অপচন এ এটো একেবাৰে সহজ নেক্সট আহিলে এটা বেগত থকা 10টা বলৰ ভিতৰত 3টা সেউজীয়া আৰু বাকি কেইটা বগা অৰ্থাৎ 10টাৰ ভিতৰত 3টা যদি সেউজীয়া 10ৰ পৰা 3 গ'ল 7টা হ'ব বগা তাৰমানে 10 বলস 3 গ্ৰীন 7 হোৱাইট বেগটোৰ পৰা এটা বল টানিলে বলটো বগা হোৱাৰ সম্ভাৱিতা কিমান থাকিব যেহেতু বগা 7টা আছে 10টাৰ ভিতৰত গতিকে তুমি যদি তাৰ পৰা যিকোনো এটা টানি আনা 10 ভাগৰ 7 ভাগ বগা হোৱাৰ প্ৰবাবিলিটি থাকিব যেহেতু 10টাৰ ভিতৰত 7টাই বগা গতিকে অপচন সি 7/10 নেক্সট যদি ab 8 আৰু a + b 6 তেতিয়া a² + b² ৰ মান হ'ব কোনটো এটো যদি আমি চাও ab = 8 a + b হোল² ফৰ্মুলাটো আমি পাও a² + b² = a + b হোল² - 2ab আমি এই ফৰ্মুলাটো পাম a + b হোল² = a² + b² + 2ab গতিকে a² + b² = a + b হোল² পৰা 2ab টো মাইনাস হ'ব এটা যদি কৰি চাও a + b ভ্যালুটো দি আছে 6 6ক হোল² কৰিলে তাৰমানে 36 - 2ab ab মানে দি আছে 8 2ab 2 * 8 তাৰমানে 16 36 ৰ পৰা 16 যদি আমি মাইনাস কৰো 20 পাম গতিকে অপচন সি টোৱে হ'ব শুদ্ধ অপচন কোৱেশ্চন নম্বৰ 14 if 200 students take 40 days to complete the project how much time will be taken by 250 students 200 জন ছাত্ৰই যদি 40 দিনত কৰে এই প্ৰকল্পটো 250 জন ছাত্ৰই কিমান দিনত কৰিব 200 জনে যদি 40 দিনত কৰে এটোত আমি এজনৰ লগত তুলনা কৰিম 200 জনে যদি 40 দিনত কৰে এজনে কৰিবলৈ কিমান দিন লাগিব তেতিয়া আমি 200 লগত 40 পূৰণ কৰিম 200 লগত যদি আমি 40 পূৰণ কৰো 200 * 40 2 4 8 8000 হ'ব আৰু তাক যদি 250 জনে যদি কৰে কিমান দিন লাগিব তেতিয়া 250 ৰে আমি এই টোটালটোক ডিভাইড কৰিম 0 0 গল 25 ৰে যদি আমি হৰণ বাকি ইয়াক 8000 ক হৰণ কৰো তেতিয়া আমি কি পাম 25 ৰে যদি হৰণ কৰো আমি 3 25 75 80 বা 75 গল 5 থাকিলে 0 লাগি 50 25 2 * 50 32 পালো অপচন 32 বি টোৱে হ'ব শুদ্ধ অপচন 15 if x and y vary inversely then which of the following is true যদি x y ব্যস্ত সমানুপাতিক অৰ্থাৎ ব্যস্ত অনুপাতিক তলৰ কোনটো শুদ্ধ ইয়াত x1/y1 = x2/y2 আছে এটো ভুল x1 y1 = x2 y2 এটো হ'ব অপচন বি টোৱে শুদ্ধ হ'ব গতিকে ইয়াত খালি কোৱেশ্চনটো ইয়াত ষ্টাৰ মাৰ্ক এটা দি থোৱা আছে অকমান ইয়াত হেৰি এটা আছিল ইয়াত এই কোৱেশ্চনটো অকমান দিয়া ভুল আছিল গতিকে অপচনটো এটোৱে শুদ্ধ হ'ব কাৰণ আমি যদি চাও দুটা যেতিয়া ব্যস্ত অনুপাতিক হয় গতিকে x proportional to 1/y সেই ফৰ্মুলাটো যদি আহে x = ky k টো কনস্ট্যান্ট হ'ব ky গতিকে x1 = ky1 তেনেকে x2 = ky2 গতিকে আমি এই x1 ক যদি y1 এ ডিভাইড কৰিম
তেতিয়া আমি দেখিম যে x1 by y1 সৰি এটো by y1 by y2 তেতিয়া y1 to x1 ৰ লগত মাল্টিপ্লাই হৈ গলে x1 y1 ইকুৱেল টু k হ'ব আৰু সেকেন্ড ৰূপত পাম x2 y2 ইকুৱেল টু k গতিকে x1 y1 ইকুৱেল টু k x2 y2 ইকুৱেল টু k হয় x1 y1 ইকুৱেল টু x2 y2 তেনেকে x3 y3 x4 y4 সকলোবোৰ সমান হ'ব Question number 16 An item market at rupees 840 is sold for rupees 714 what is the percentage of discount এটা সামগ্ৰী যদি 840 টকাত কিনা হয় আৰু 714 টকাত বিক্ৰী কৰা হয় বাটাৰ শতকৰা হাৰ কিমান চিহ্নিত মূল্য যদি 840 আৰু বিক্ৰী মূল্য 714 গতিকে আমি চিহ্নিত মূল্যৰ পৰা বিক্ৰী মূল্য বিয়োগ কৰিলে মুঠ বাটাৰ পৰিমাণটো পাম গতিকে 840 ৰ পৰা 714 বিয়োগ কৰিম তেতিয়া আমি তাক আকৌ চিহ্নিত মূল্যৰে হৰণ কৰি তাক আমি 100 ৰ লগত আমি কম্পেয়াৰ কৰিম 840 পৰা আমি 714 যদি মাইনাস কৰি তাক 840 ডিভাইড কৰি ইনটু 100% কৰো তেতিয়া আমি পাম 15% তোমালোকে এটো কৰি চাবা মই কৰি দেখাম দেৰি হ'ব Question number 17 common factor of 14 p q and 24 p square y q square is 14 pq আৰু 28 p square q square সাধাৰণ উৎপাদক এটো যেহেতু 28 ক 14 ৰে দুবাৰ যায় গতিকে 14 টো আহিবই ইয়াত p এটা আছে ইয়াত দুটা আছে গতিকে p এটা আহিব q এটা আছে ইয়াত দুটা আছে গতিকে q টো আহিব গতিকে 14 p q টো হ'ব কমন ফ্যাক্টৰ গতিকে অপচন c গতিকে নেক্সট আমি কোৱেশ্চন নম্বৰ 18 লৈ যাম 18 if 31z5 গতিকে 3100 এটো z টো হৈছে দশকৰ অংক is multiple of 9 গতিকে 9 ৰে বিভাজ্য সংখ্যাটো where z is a digit the value of z is z ৰ ভ্যালু কি হ'ব আমি জানো যে 9 ৰে এটো মনত ৰাখিবা 9 ৰে বিভাজ্য সংখ্যা হলে আমি গোটেই গিটা অংকৰ যোগফলটো 9 গুণিতক হ'ব লাগিব গতিকে ইয়াত যদি চাও আমি z টো বাদ দিবা কিটা যদি চাও এককৰ ঘৰত 5 আছে শতকৰ ঘৰত 1 হাজাৰৰ ঘৰত 5 3 5 1 6 9 ৰে ডিভিজিবল হৈ আছে গতিকে z ৰ ভ্যালুটো নোহোৱাকৈ 9 ৰে ডিভিজিবল হৈ আছে গতিকে z ৰ ঠাইত আমি 9 দিলো 9 ৰে ডিভিজিবল হ'ব গতিকে 9 লগত 9 যোগ কৰিলে 18 হ'ব z ৰ লগত 0 দিলো 9 ৰে ডিভিজিবল হ'ব তাৰমানে 9 + 0 9 গতিকে z ৰ ভ্যালু সেইকাৰণে 0 বা 9 হ'ব পাৰিব তাতকে তাৰ মাজত যদি হৈ যায় তেতিয়াহলে নহব যদি 1 দিও তেতিয়াহলে 9 লগত 1 যোগ কৰি 10 হ'ব 10ক 9 ৰে হৰণ নাযায় যদি 2 দিও তেতিয়াহলে 9 লগত 2 যোগ হৈ 11 11ক 9 ৰে হৰণ নাযায় গতিকে 0 or 9 অপচন এ টো হ'ব 0 বা 9 তাৰ পাছত আমি কোৱেশ্চন নম্বৰ 19 টো চাম এটা বিন্দু আৰু x স্থানাংক এটা বিন্দু আৰু x স্থানাংক 0 আৰু y স্থানাংক 0 নহয় তেন্তে বিন্দুটো থাকিব এটা কথা মনত ৰাখিবা যেতিয়া x স্থানাংক 0 হয় y স্থানাংক যদি 0 নহয় তেতিয়া কি সদায় y থাকিব আৰু যদি y স্থানাংক যদি 0 হয় x স্থানাংক 0 নহয় তেতিয়া কি x ত থাকিব গতিকে ইয়াত যেহেতু x স্থানাংক 0 x কোঅৰ্ডিনেট ইজ 0 y কোঅৰ্ডিনেটৰ ইজ নন 0 so এটো y axis ত পাম অপচন বি the sum of first and odd natural number is এটো মনত ৰাখিবা এটো তাৰমানে আমি অযুগ্ম সংখ্যাবোৰৰ যদি একাদিক্ৰমে একৰ পৰা অযুগ্ম সংখ্যাবোৰ যোগ কৰি গৈ থাকো তেতিয়াহলে তাৰ যোগফলটো সদায় বৰ্গ সংখ্যা পাওঁ আৰু আমি যিমানটা সংখ্যা যোগ কৰিম সেই সংখ্যাটোৰ বৰ্গ হ'ব গতিকে যদি n টা সংখ্যা যোগ কৰো সেই n ৰ বৰ্গ গতিকে n স্কয়াৰটো হ'ব ইয়াৰ অপচন তেনেকৈ তোমালোকে কৰি চাবা প্ৰথমটো হৈছে 1 তাৰ পিছত 3 1 লগত 3 যোগ কৰিলে 4 হ'ল 4 মানে দুটা সংখ্যা যোগ কৰিছো 2 স্কয়াৰ তেনেকৈ 4 লগত 1 লগত 3 যোগ কৰিলে তাৰ পিছত আকৌ 5 যোগ কৰিলে মানে 4 পিছত 9 হ'ল 9 মানে 3 স্কয়াৰ অৰ্থাৎ তিনটা সংখ্যা যোগ কৰিলে আমি 3 স্কয়াৰ পালো তেনে ধৰণে আমি যেটা আমি সংখ্যা লম হিমানৰ স্কয়াৰ হ'ব এতিয়া আমি গ্ৰুপ বি লৈ আহিছো তলৰ ভেন চিত্ৰটো অধ্যয়ন কৰা আৰু প্ৰশ্নটোৰ উত্তৰ দিয়া ইয়াত ভেন ডায়াগ্ৰাম এটা দিয়া আছে ইয়াত এটো যে ট্ৰায়াঙ্গল দি আছে এটো ডক্টৰছ দেখাইছে এটো যেটো স্কয়াৰ দি আছে হেতু এটা পলিটিশিয়ান খিনিক দেখাইছে আৰু যেটো সাৰ্কুল দি আছে সাৰ্কুলটো মিনিষ্টাৰছ খিনিক দেখাইছে ইয়াত খুদিছে যে ৰাজনীতিবিদ যিসকল মন্ত্ৰী কিন্তু ডাক্তৰ নহয় প্ৰতিনিধিত্ব কৰিছে ৰাজনীতিবিদ হ'ব লাগিব
অৰ্থাৎ পলিটিচিয়ান হ'ব লাগিব, অৰ্থাৎ এই স্কুৱেৰটোত থাকিব লাগিব, সেইসকল মন্ত্ৰী হ'ব লাগিব মানে সি স্কুৱেৰ এইটো যিটো চাৰ্কুলৰ ভিতৰত থাকিব লাগিব, কিন্তু ডাক্তৰ নহয়, এই ত্ৰিভুজটোৰ বাহিৰত থাকিব লাগিব। গতিকে সেইটো যদি চাওঁ, ইয়াত যদি আমি চাওঁ এই অপশ্যন দুইটোৱে হ'ব, এইটো 2 1 2 3 4 5 6 7লৈকে দিয়া আছে। এতিয়া এই 2টো যদি চাওঁ, এই 2টো আমাৰ এই বৰ্গটোত আছে, অৰ্থাৎ সি ৰাজনীতিবিদত আছে, তাৰপাছত বৃত্তটোত আছে, মিনিষ্টাৰত আছে, কিন্তু ত্ৰিভুজটোত নাই, ডক্টৰত নাই। গতিকে এই অপশ্যন এটো হ'ব, তাৰমানে এই দুইখিনি হ'ব, দুইখিনি অপশ্যন এত আছে। কুৱেশ্যন নম্বৰ 22। এতিয়া আকৌ কৈ দিছোঁ, এই গ্ৰুপ বিৰ কুৱেশ্যনখিনিত 3 মাৰ্কছকৈ থাকিব। তোমালোকৰ এইবাৰৰ যিটো পৰীক্ষা হ'ব তাত গ্ৰুপ বিৰ কুৱেশ্যনবোৰত 3 মাৰ্কছকৈ থাকিব। আৰু ক্লাছ 8লৈকে তোমালোকৰ নিগেটিভ মাৰ্কছ নাথাকে, ক্লাছ 9 10 11 তেনেকৈ সেই আপাৰ ক্লাছৰ খিনিত কিন্তু গ্ৰুপ বি আৰু গ্ৰুপ চিত নিগেটিভ মাৰ্কছ থাকিব। সেইখিনি মনত ৰাখিবা। তোমালোকে পাছত পৰীক্ষা দিবলগীয়া হ'লে, এইবাৰ তোমালোকে 8ত থকাখিনি অহাবাৰ 9ত পৰীক্ষা দিবা, আৰু সেইখিনিৰ কাৰণে তোমালোকে এই গ্ৰুপ বি চি কৰোঁতে সাৱধান, তাত নিগেটিভ মাৰ্কিঙৰ কথা থাকে যদিহে ভুল হয়। তাৰপাছত আহিলে 22। তলৰ সংখ্যা প্ৰণালীটো ভালদৰে নিৰীক্ষণ কৰা, প্ৰতিটো সংখ্যাৰ শাৰীতে ওপৰৰ শাৰীৰিক সংখ্যাৰ লগত এটা সম্বন্ধ আছে, মানে ওপৰটোৰ লগত তলৰটোৰ সম্বন্ধ আছে। এইটো চোৱা, ইয়াত 1 আছে, তাৰপৰা 1 1 1 2 1 1 3 3 1 1 4 6 4 1। আমাৰ কুৱেশ্যনটো আছে x twice x 15। ইয়াত চাবা এইটো 1 আছে, আকৌ এইটো 1, এইটো 1, আকৌ ইয়াত এইটো 1 আছে, ইয়াত এইটো 2 আছে, এইটো 1 + 1 2, তেনেকৈ 1 + 2 3, 2 + 1 3, এনেকৈ 1 + 3 যদি চোৱা 4, দুইটাৰ মাজত যিটো আছে 3 + 3 ৰ মাজত 6 আছে, 3 + 1 4, তেনেকৈ এইটো যদি চাওঁ 1 + 3 4, 3 + 3 6, সেইধৰণে যদি চাওঁ x + twice x 15, তাৰমানে x আৰু twice x প্লাছ কৰিলে 15 হ'লে তাৰমানে 3x = 15, 3x = যদি 15 হয়, x কিমান হ'ব? 15ক 3 ডিভাইড কৰিম, 5 হ'ব, অপশ্যন বি। গতিকে এক্সৰ ভেলু হ'ব অপশ্যন বি। তাৰপাছত আহিলে 23। The sum of all the whole numbers from 1 to 45 is subtracted from the sum of all the whole numbers from 1 to 50। তাৰমানে 1ৰ পৰা 45লৈকে থকা সকলো পূৰ্ণ সংখ্যাৰ সমষ্টিক 1ৰ পৰা 50লৈ থকা সকলো পূৰ্ণ সংখ্যাৰ সমষ্টিৰ পৰা বিয়োগ কৰিম। গতিকে 1ৰ পৰা 45লৈকে দুইটাতে উমৰ হৈ থাকিব, সেইখিনি বিয়োগ হ'ব। বাকী থাকিব কি? 46ৰ পৰা 46 47 48 49 50, এই 5টা সংখ্যাই থাকিব। গতিকে এই গোটেইকেইটাক যদি আমি যোগ কৰি দিওঁ, তোমালোকে কৈছা 46 + 47 + 48 + 49 + 50 যদি কৰিছা, গোটেইকেইটা যোগ কৰিবা পাবা 240। গতিকে অপশ্যন চিটোৱে হ'ব শুদ্ধ। অৰ্থাৎ 1ৰ পৰা 45লৈ সংখ্যাখিনি 1ৰ পৰা 50লৈ থকা সংখ্যাখিনিৰ পৰা বিয়োগ কৰিম। গতিকে 1ৰ পৰা 45লৈ সংখ্যাখিনি নাইকিয়া হৈ যাব, বাকী 46 বা 50লৈ সংখ্যাকেইটা থাকি যাব, সেইকেইটাক যোগ কৰিলে 240 পাম। 24. In two-digit numbers, a and b are the digits at its tens and ones place respectively. তাৰমানে একক আৰু দশকৰ স্থানত অংককেইটা ক্ৰমে a আৰু b। তেতিয়াহ'লে যদি দশকৰ স্থানৰ অংকটো a আৰু এককৰ স্থানৰ অংকটো b হয়, দশকৰটো a এককৰটো b, তেতিয়াহ'লে সংখ্যাটো কি হ'ব? আমি জানো যে দশকৰ সংখ্যাটোক যিটো অংক থাকে তাৰ সি 10 গুণ ৰিপ্ৰেজেণ্ট কৰে, অৰ্থাৎ এৰ লগত 10 পূৰণ হ'ব, 10a, আকৌ তাৰ লগত এককৰ অংকটো যোগ হয়, লগত b যোগ হ'ব, তাৰমানে 10a + b। গতিকে 10a + b যদি চাওঁ, অপশ্যন বিত আছে, অপশ্যন বিটো হ'ল 10a + b। 25. 3³ + 3³ + 3³, এইটো যদি কৰিছোঁ 3³ + 3³ + 3³, তাৰমানে 3টা 3³ 3 × 3³ আৰু 3 × 3³ মানে কি? 3 মানে 3⁻1 × 3³ অৰ্থাৎ 3⁻1 + 3 = 3⁴। 3⁴ হ'ব অপশ্যন এ, 3⁴। তাৰপাছতে নেক্সট কুৱেশ্যনটো 26। মই 100 সংখ্যাটোৰ পৰা আৰম্ভ কৰি 3 বিয়োগ কৰি গৈ থাকিলোঁ, 100ৰ পৰা 3 97, তাৰপিছত 97 - 3 94 - 3 এনেকৈ গৈয়ে থাকিলোঁ। প্ৰথম এটা অংক বিশিষ্ট সংখ্যাটো পাবলৈ আমি কিমানবাৰ বিয়োগ কৰিব লাগিব? এইটো যদি আমি চাই থাকোঁ, 100ৰ পৰা আমি 3কে বিয়োগ কৰি গৈ আছোঁ, গতিকে 3টা অংক
সংখ্যাটোৰ পৰা আমি 3 বিয়োগ কৰি এটা অংকৰ সংখ্যা পাবগে লাগিব গতিকে ইয়াত 100 ৰ পৰা আমি কমেও 90 বিয়োগ কৰিব লাগিব 90 বিয়োগ কৰিবলৈ হলে কি হয় 100 ৰ পৰা 90 বিয়োগ কৰিলেও কিমান থাকিব 10 থাকিব দুটা অংক বিশিষ্ট হৈ থাকিব গতিকে আৰু বিয়োগ কৰিব লাগিব আৰু এটা 3 তাৰ মানে 3 ৰ বিভাজ্য সংখ্যা এই আমি বিয়োগ কৰিব লাগিব গতিকে 90 বিয়োগ কৰিলে নহব আৰুটো আমি 91 বিয়োগ কৰিব ন 93 বিয়োগ কৰিব লাগিব 93 যদি আমি 3 ৰে ডিভাইড কৰো 31 টাইমছ হ'ব গতিকে অপচন উত্তৰটো হ'ব 31 বি অৰ্থাৎ আমি 31 বাৰ যদি 3 বিয়োগ কৰো 93 বিয়োগ কৰা হ'ব তাৰমানে 100 পৰা 93 বিয়োগ কৰিলে 7 পাম এই 7টো যেতিয়া আমি পাম যদি আমি 90 বিয়োগ কৰো 10 পালো হেতেন গতিকে 2 ডিজিট হ'ব নেক্সট আৰু 3 বিয়োগ কৰা মানে কি 93 বিয়োগ কৰিম তাৰমানে 31টা 3 বিয়োগ কৰিম 31 তাৰমানে অপচন বি question number 27 2008209 into 43 ইয়াৰ লগত কোনটো একে ইয়াত ফাৰ্স্টটো দি আছে এটো 2008209 into 40 plus 3 গতিকে এটো এই সংখ্যাটোক 4 পূৰণ কৰি তালত 3 যোগ কৰিছে এটো হ'বই নোৱাৰে বি টো আছে 2018 লগত 83 পূৰণ আগৰ 2009 লগত 43 পূৰণ কৰিছে সেইটো হ'ব নোৱাৰে সি টো দি আছে into 4 into 3 এটো হ'ব নোৱাৰে এটো ডি টো হ'ব এটো কি কৰিছে চোৱা 43 টো 40 plus 3 40 plus 3 ৰে যদি আমি এই গুটে সংখ্যাটো পূৰণ কৰি দিও 2008209 তেতিয়া আমি এটো যোগভাগ পদ্ধতি যেটা প্ৰয়োগ কৰিম এই সংখ্যাটোৰ লগত 2008209 into 40 plus 2008 into 3 গতিকে অপচন ডি টো হ'ব শুদ্ধ এটো আমাৰ হেৰি কৰি দিছো এটো আসলে বিতৰণ বিধি বুলি কয় মই যোগভাগ বুলি কলে এটো বিতৰণ বিধি আমি বিতৰণ বিধি প্ৰয়োগ কৰি পেলাই এটো কৰিছো question number 28 40 কিলোমিটাৰ ভাড়া x টকা আৰু 40 কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছত প্ৰতি কিলোমিটাৰত ভাড়া y টকা এটো কথা মনত ৰাখিবা 40 কিলোমিটাৰ x টকা 40 কিলোমিটাৰ লৈকে তুমি x টকা দিলে হ'ল আকৌ 40 কিলোমিটাৰতকৈ যদি বেছি যায় প্ৰতি কিলোমিটাৰত y টকাকে দিব লাগিব হিচাপে ৰক্তিমে এখন গাড়ী ভাড়া কৰিলে 50 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ বাবে ৰক্তিমে গাড়ীখন কিমান ভাড়া পৰিশোধ কৰিব এটো চাবা তেওঁ 50 কিলোমিটাৰ গল 50 কিলোমিটাৰ আৰু তাৰে 40 কিলোমিটাৰৰ কাৰণে তেওঁ দিব লাগিব x টকা আৰু তাৰ পাছত প্ৰতি কিলোমিটাৰত y টকা প্ৰতি কিলোমিটাৰ এটা 50 ৰ পৰা প্ৰথম 40 কিলোমিটাৰত x গল আৰু বাকি কিমান থাকিলে 10 কিলোমিটাৰ আৰু তাত প্ৰতি কিলোমিটাৰত y হলে 10 কিলোমিটাৰত 10y হ'ব তাৰমানে প্ৰথম 40 কিলোমিটাৰত x দিব আৰু পাছৰ 10 কিলোমিটাৰত 10y দিব গতিকে x plus 10y টো অপচন হ'ব গতিকে অপচন এ x plus 10y কাখৰ চিত্ৰটোত কেইটা ত্ৰিভুজ আছে এটো যদি চাও ইয়াত obviously এটা দুটা তিনটা চাৰিটা আৰু গুটেটো এটা পাঁচটা হ'ব কিন্তু ইয়াত অপচন নাই গতিকে কোৱেশ্চনটো ভুল কোৱেশ্চন নম্বৰ 29 টো ভুল আৰু যোৱাবাৰ সেই কাৰণে এই কোৱেশ্চনটোৰ কাৰণে সকলোকে ফুল মাৰ্কস দিয়া হৈছিল ইয়াত কোৱেশ্চনটো ভুল আছিল question number 30 choose the correct option শুদ্ধ উত্তৰটো বাছি উলিওৱা B15 D26 F93 B15 against R51 আছে Q62 F93 against P39 S58 ৰ against কি হ'ব এটো চাবা এটা B D F H তেনেকে আছে B C পাছত D E এৰি F G এৰি H তেনেকে ইয়াত R Q P তানো P Q R এনেকে কমি হৈছে যদি ইয়াত চাও তাৰ আগত O থাকিব তানো M N O P Q R গতিকে এইখিনি O এটা আহিব তাৰপিছত ওৰ পাছত চাবা ইয়াত চাবা 15 টো উল্টা হৈ আছে 51 26 টো ডিজিট দুটা উল্টা 62 93 টো ডিজিট দুটা উল্টা 58 টো ডিজিট দুটা উল্টা দিলে 85 হ'ব 85 তাৰমানে O85 মানে অপচন সি টো কাৰেক্ট এটা এইখিনি হল বি গ্ৰুপৰ এইখিনি প্ৰত্যেকটা 3 নম্বৰকে আছিল গতিকে নেক্সট আমি সি গ্ৰুপলৈ যাম সি গ্ৰুপতো 10টা কোৱেশ্চন আছে আৰু সেইখিনিটো থাকিব 3 মাৰ্কস কে গ্ৰুপ সি ইজ কোৱেশ্চন carries 3 marks এটা 31 if p denotes x d denotes minus কি এটো x নহয় দেই এটো পূৰণ চিন তাৰমানে p টো পূৰণ চিন হৈছে t এ বিয়োগ চিন আৰু m এ যোগ চিন আৰু
বি এ হৰণ চিন সূচায় তেন্তে এই 28B 7P 8T 6M 4B 2P 8ৰ মান কি হ'ব এইটো যদি আমি কৰি চাওঁ এই চিনবোৰৰ ঠাইত যদি আমি সংখ্যা এই আখৰবোৰৰ ঠাইত যিবোৰ বি টু ঠাইত য'ত পাম বি মানে হৰণ বি ঠাইত যদি হৰণ দিয়া তেনেকৈ পি মানে কি ইয়াত দিয়া আছে পি মানে পূৰণ তেনেকৈ যদি আমি এই সংখ্যাকেইটা যদি আমি বহাই চাওঁ তেতিয়াহ'লে আমি তাৰ মানটো পাম এইটো মই কাষত কৰি দিছিলোঁ তেতিয়া 28 হৰণ 7 পূৰণ 8 বিয়োগ 6 যোগ 4 হৰণ 2 পূৰণ 8 হ'ব তেতিয়া আমি ইয়াৰ ভ্যালুটো পাম 28ক আমি 7ৰে ডিভাইড কৰিলে 7 4 গুণ 28 আকৌ 4 লগত 8 পূৰণ কৰিলোঁ 4 8 গুণ 32 বিয়োগ 6 আছে যোগ 4 হৰণ 2 4ক 2ৰে হৰণ কৰিলোঁ দুবাৰ যাব আকৌ তাক 8ৰে পূৰণ কৰিলোঁ 2 8 গুণ 16 গতিকে এইটো 16 আহিলে 32 বিয়োগ 6 যোগ 16 সমান 42 গতিকে 31 to 42 হ'ব এইটো 31 42 অপশ্যন বি তেনেকৈ এইটো 32 শ্ৰেণীটোৰ ভিতৰত ৰবিনৰ স্থান শীৰ্ষৰ পৰা অষ্টমত আৰু শেষৰ ফালৰ পৰা 38 নম্বৰ স্থানত শ্ৰেণীটোত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়া যদি আমি চাওঁ এনেকৈ বাওঁ ফালৰ পৰা যদি গৈ থাকোঁ সি 8 নম্বৰত আছে আৰু ৰাইট ছাইডৰ পৰা আহিলে যদি 38 নম্বৰ আছে অৰ্থাৎ তাৰ বাহিৰে বাওঁফালে আৰু 7টা আছে আৰু সোঁফালৰ পৰা আহিলে যেতিয়া 38ত আছে গতিকে সি মাজতে যেনিবা সি আছে আৰু তাৰ সোঁফালে তাৰ আৰু 37টা আছে গতিকে 37ৰ লগত 7 প্লাছ কৰিলে আমাৰ হ'ব 44 আৰু তাৰ লগত তাক সিও আছে এটা সেই এটাটো যোগ কৰিলে 45 মুঠতে হ'ব 45টা অৰ্থাৎ অপশ্যন চি 45 শ্ৰেণীটোত থকা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব 45 32 হোৱাট ইজ দ্য ভেলু অফ এ ইন দ্য ফিগাৰ চিত্ৰটোত এৰ ভেলু কিমান হ'ব এই কুৱেশ্যনটো ভুল আছে এইটো তোমালোকে চাবা এইটো 25 মানে 5 স্কোয়াৰ 8 স্কোয়াৰ 1 স্কোয়াৰ 4 স্কোয়াৰ গোটেইটা যোগ কৰিলে 18 পাবা তেনেকৈ ইয়াত যদি চোৱা 3 স্কোয়াৰ 8 স্কোয়াৰ 1 স্কোয়াৰ 6 স্কোয়াৰ 18 পাবা কিন্তু 6 স্কোয়াৰ 25 6 এইটো 64 মানে 8 স্কোয়াৰ ইয়াত 8 আছে তেনেকৈ 25 স্কোয়াৰ মানে 5 36 স্কোয়াৰ মানে 6 এতিয়া 8 আছে 13 আছে 19 হ'লেই গতিকে ইয়াত আছে 18 হে গতিকে ইয়াত ভ্যালুটো এ টু প্লাস হ'বলৈ হ'লে 18তকৈ ডাঙৰ ভ্যালু এটা পাবা গতিকে যেটো সম্ভৱ নহয় ইয়াৰ এটা অপচন নাই গতিকে এই কোৱেশ্যনটো ভুল আছে 33 নম্বৰটো ভুল গতিকে যোৱাবাৰ 33 নম্বৰ কোৱেশ্যনৰ কাৰণে সেইকাৰণে ফুল মাৰ্কস দিয়া হৈছিল সবকে সেইটো কোৱেশ্যন ভুল আছিল এটা 34 ফাইন্ড দ্য কাৰেক্ট অপচন শুদ্ধ উত্তৰটো বাছি ওলোৱা PP63 RR52 XX27 ZZ16 DD81 question marks কি হ'ব এটা চাবা এটা চাবা ইয়াত আছে PP63 RR52 XX27 ZZ16 DD81 এটো question mark ইয়াত চাবা প্ৰথম ইয়াত 6 3 9 5 2 7 ইয়াত 2 7 9 1 6 7 গতিকে 8 1 9 ইয়াতো সেই দুটা যোগফল 7 হ'ব লাগিব গতিকে ইয়াত PPXX DD গোটেই কনসোনেন্ট দুটা আছে গতিকে ইয়াত সেই গিটাৰ ভিতৰত আমি ইয়াত যদি চাওঁ সেই FF হ'ব পাৰে আৰু ইয়াত 7 + 1 8 7 + 0 7 গতিকে ইয়াত যেহেতু ৰাইট সাইডে 7 যোগফল গতিকে ইয়াত 7 নেই হ'ব গতিকে 7 + 0 হ'ব গতিকে FF 70 অৰ্থাৎ অপচন এ FF 70 35 if exact is coded as 79254 exact to 79254 বুলি কোড কৰা হৈছে favor is coded as 87176 তেতিয়াহ'লে crate then crate will be coded as crate to আমি কি বুলি লিখিম ইয়াত চাওক crate c ইয়াত c থকা আগৰটো exact ইয়াৰ পঞ্চমটো কি আছে 5 আছে গতিকে crate ৰ ফাৰ্স্ট লেটাৰটো 5 থাকিব লাগিব ইয়াত গোটেইটা 5 আছে গতিকে আমি নেক্সট টু চাম R ইয়াত R টো যদি চাম ফেভাৰৰ লাষ্ট লেটাৰ ইয়াত ফেভাৰৰ লাষ্ট লেটাৰ 6 আছে গতিকে সেকেন্ড টো 6 আহিব 6 আহিব হলে গতিকে এটো ABC তিনটাতে আছে ABC D টো ক্যান্সেল হল এটো এলিমিনেশনত গুচি গল নহয় পাছত A টো যদি চাও এক্সাক্ট তাৰমানে A টো ঠাইত 2 আছে ইয়াত 32 4 3 গতিকে A টো নহয়
গতিকে অপশ্যন এটোৱে হোৱাৰ সম্ভাৱনা আছে তথাপিতো আমি বাকীকেইটা যদি চাওঁ টিটো যদি চাওঁ ইয়াত একজেক্টৰ টিটো ঠাইত 4 আছে গতিকে ইয়াত 4 লেটাৰটো 4 হ'ব এইটো 4 মিলি আছে তাৰপাছত ইটো যদি চাওঁ একজেক্টৰ প্ৰথম লেটাৰটো 7 গতিকে ইয়াত ইটো লাষ্টত আছে গতিকে লাষ্ট লেটাৰটো 7 ডিজিটটো 7 হ'ব গতিকে অপশ্যন এটোৱে শুদ্ধ 35 টো অপশ্যন এ if star plus star plus star plus এটো এটা তৰা দিছে ইকুৱেল টু 80 তাৰমানে ষ্টাৰ যদি x বুলি ধৰো এটো যদি y বুলি ধৰো তেতিয়াহ'লে তাৰমানে তিনটা x কাষতে দেখুৱাইছো 3x plus y equal to 80 আৰু ষ্টাৰ প্লাস এটো হেৰিটো এটা জুনবাই এটো তিনটা তৰা এটা জুনবাই যোগ কৰিলে 80 হ'ল আৰু এটা তৰা তাৰমানে x plus জুনবাইটো যদি y বুলি ধৰো y equal to 30 এটা আমি ফাৰ্স্ট পৰা যদি সেকেন্ডটো মাইনাস কৰো 3x পৰা x equal twice x y পৰা y equal 0 তাৰমানে twice x equal to 80 পৰা 30 গল 50 গতিকে x equal to 50 পৰা আমি 52 ৰে ডিভাইড কৰিম 25 হ'ব তাৰমানে এটা তৰাক 25 বুজাব গতিকে এটা জুনবাইটো কিমান বুজাব খুজিছে এটা সেকেন্ডটো যদি চাওঁ তৰাটো যদি 25 বুজায় জুনবাইটো লগত যোগ কৰিলে 30 হয় 30 পৰা 25 মাইনাস কৰিলে কিমান হ'ব 30 minus 25 5 হ'ব গতিকে অপশ্যন এটোৱে শুদ্ধ 36 টো অপশ্যন এ তলৰ তালিকাখন x আৰু y মাজত এটা সম্পৰ্ক বুজাইছে x ৰ কিমানৰ বাবে y মান 37 হ'ব এটো যদি চাওঁ 1 2 3 4 কে x মান বাঢ়ি গৈছে y টো চাবা 1 5 9 13 ইয়াত চাবা প্ৰতিটোতে 4 কে বাঢ়ি গৈ আছে y আৰু x ৰ মান 1 1 কে বাঢ়ি গৈছে 1 ৰ লগত 4 যোগ কৰিলে 5 হ'ব 5 ৰ লগত 4 যোগ কৰিলে 9 ৰ লগত 4 যোগ কৰিলে 13 হ'ব গতিকে তেনেকৈ যদি আমি 37 যদি চাওঁ 37 উলিয়াবলৈ হলে এটো মই কাখত কৰি থৈছো 4 into 9 plus 1 37 গতিকে আমি 4 9 বাৰ পূৰণ কৰিব লাগিব তাৰ লগত 1 যোগ কৰিব লাগিব ফাৰ্স্ট লেটাৰটো যেটো 1 গতিকে 4 9 বাৰ পূৰণ কৰিবলৈ হলে আমি 9টা টাৰ্ম লগত 1 টো যদি চাওঁ তাৰমানে 10 নম্বৰ টাৰ্মটো হ'ব তাৰমানে x ৰ ভ্যালুটো 10 হ'ব অৰ্থাৎ আমি 1 থাকোতে x ৰ ভ্যালু 1 5 থাকোতে x ৰ ভ্যালু 2 তাৰমানে 4 এটা পূৰণ কৰি তাৰ লগত 1 যোগ কৰিলে 2 পাইছো 4 দুটা পূৰণ কৰি তাৰ লগত 1 যোগ কৰিলে 3 পাইছো গতিকে 4 9টা পূৰণ কৰি তাৰ লগত 1 যোগ কৰিলে 10 পাম x ৰ ভ্যালুটো 10 হ'ব অপশ্যন বি অপশ্যন বি টো হ'ব ৰাইট অপশ্যন 38 টো চাওঁ is B's brother she is A's mother this is father F is A's son A হৈছে বিৰ ককায়েক C হৈছে এৰ মাক D হৈছে Cৰ দেউতাক F হৈছে এৰ পুতেক F ৰ পুতেকৰ লগত বিৰ সম্পৰ্ক এটা যদি আমি বনাই চাওঁ এটা এ আৰু বি দুইটা ককাই ভাই পাম তাৰ পাছত C হল এৰ মাক C টো হল এৰ মাক আৰু D হল Cৰ ইয়াত দি আছে D হৈছে Cৰ দেউতাক তাৰ পাছত F হৈছে এৰ পুতেক F আৰু F ৰ চাইল্ড হৈছে চাইল্ডটোৰ লগত আমি বিৰ সম্পৰ্ক যদি চাওঁ ইয়াৰ দেউতাকৰ দেউতাক হল এ তাৰমানে চাইল্ডটোৰ ককাক হল এৰ ককাকৰ ককায়েক তাৰমানে ককাকৰ ককায়েক হ'ব ইয়াৰ ৰিলেচন ইয়াত ককাকৰ ককায়েক বুলি নাই ইয়াত কাজিন বুলি আছে এফালে গ্ৰান্ডফাদাৰ বুলি আছে গতিকে সাধাৰণতে কাজিন বুলি ক'লেতো সম্পৰ্কীয় ককাই ভাই বুজায় গতিকে সেই কথাটো নাই অকল যদি সম্পৰ্কীয় শব্দটো হয় বাৰু আমি সেইটো অপশ্যন দিব পাৰোঁ আচলতে তাৰমানে ককাকৰ ককায়েক হ'ব সেইটোৱে এই প্ৰকৃত শুদ্ধ 39 টো ইয়াত এই ফৰ্মেট গিটা দিয়া আছে এই ফৰ্মেটটো চাবা ইয়াত x0 মাইনাস চিন আকৌ এটো ক্লকৱাইজ এটো এন্টি ক্লকৱাইজ এটো ক্লকৱাইজ এটো এন্টি ক্লকৱাইজ এটো ক্লকৱাইজ হ'ব তাৰমানে x0 মাইনাস চিন এটা x0 মাইনাস চিন এটো এন্টি ক্লকৱাইজ আছে এটো ক্লকৱাইজ আছে গতিকে x0 মাইনাস চিন এটো আছে ক্লকৱাইজ আৰু ইয়াত এটো নাই এটো আসলে প্ৰিন্ট কৰোঁতে অলপমান ভুল হ'ল এটো গতিকে অপশ্যন বি আৰু সি দুইটা হ'ব পাৰে গতিকে এটো সেই কাৰণে যোৱাবাৰ এটো মাৰ্কস ফুলে দিয়া হৈছিল এটা নেক্সট আহিলে 40 লাষ্ট কোৱেশ্চন তোমাৰ বয়স কিমান বুলি সোধাত মিঠুৱে উত্তৰ দিলে মোৰ দাদা মোতকৈ 2 বছৰ আগতে জন্ম আৰু মোৰ ভণ্টি মোতকৈ 4 বছৰ পাছত জন্ম অৰ্থাৎ ককায়েক তাতকৈ 2 বছৰ ডাঙৰ ভনীয়েক 4 বছৰ সৰু আৰু তেওঁলোকৰ বয়সৰ সমষ্টি 30 বছৰ গতিকে ককায়েক আৰু ভনীয়েকৰ বয়সৰ সমষ্টি হ'ল 30 বছৰ আৰু ককায়েকটো হ'ল তাতকৈ 2 বছৰ ডাঙৰ আৰু ভনীয়েকজনী হ'ল 2 বছৰ
কি 4 বছৰ সৰু গতিকে ককায়েক ভনীয়েকৰ মাজত বয়সৰ পাৰ্থক্য হ'ব 6 বছৰ আৰু দুইটাৰ যোগফল যদি 30 হয় তাৰ এভাৰেজটো 15তকৈ এফালে কি হ'ব ককায়েকটো বেছি হ'ব আৰু ভনীয়েকজনী কম হ'ব সেইটো যদি আমি গতিকে গেপটো 3 হ'বলৈ হ'লে 15তকৈ এটা 3 বেছি হ'ব এটা 3 কম 3 বেছি হ'বলৈ হ'লে 15 দিনে 18 অৰ্থাৎ ককায়েকৰ বয়স 18 বছৰ আৰু 3 কম 15 বা 3 গ'ল 12 ভনীয়েকৰ বয়স হ'ল 12 বছৰ তেতিয়া সেই গেপটো যিটো 6 ইয়াৰ্ছ হৈ যাব তেতিয়া চাবা তেওঁৰ ককায়েকতকৈ 2 বছৰ সৰু গতিকে তেওঁ 16 বছৰ হ'ব 16 বছৰ হ'লে ককায়েক তেওঁতকৈ 2 বছৰ ডাঙৰ 12 বছৰ ভনীয়েক তেওঁতকৈ 4 বছৰ সৰু কি ককায়েকৰ 2 বছৰ ডাঙৰ 18 বছৰ আৰু ভনীয়েক 4 বছৰ সৰু 12 বছৰ মিলি গ'ল আৰু 18 লগত 12 যোগ কৰিলে 30 হ'ল গতিকে তেওঁৰ বয়সটো হ'ব 16 বছৰ গতিকে 16 বছৰ অপশ্যন চি অৰ্থাৎ উত্তৰটো হ'ব 16 বছৰ অপশ্যন চি গতিকে এইখিনি আছিলে যোৱা বছৰ ক্লাছ 8ৰ অসম গণিত শিক্ষায়তনে আয়োজন কৰা যিটো গণিত উৎকৰ্ষ সাধন তাৰ সম্পূৰ্ণ প্ৰশ্ন কাকতৰ সমাধান আৰু তোমালোকে এই ভিডিঅ'টো চাই কেনে পালা আমাক জনাবা আৰু আমাৰ বাকী ক্লাছসমূহৰো আমি ভিডিঅ' আপলোড কৰিবলৈ চাম আৰু তোমালোকে ভালদৰে পৰীক্ষা দিয়া 3 জানুৱাৰী 2021ত আকৌ পৰীক্ষা হ'ব ভালদৰে পৰীক্ষা দিয়া তোমালোকে ভাল ফলাফল কৰি অসমৰ বা আমাৰ ভাৰতৰ যিটো অলিম্পিয়াড পৰীক্ষা তাৰ বাবে প্ৰস্তুত হোৱা গতিকে শেষত আকৌ কওঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেধৰণৰ ভিডিঅ' তোমালোকে ভৱিষ্যতেও তেতিয়া পাই থাকিবা আৰু কাষৰ বেল বুটনটো তোমালোকে প্ৰেছ কৰি থবা ধন্যবাদ তোমালোকৰ পৰীক্ষাৰ শুভেচ্ছা পুনৰ জনাই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ